মই আপোনালোকক অকমান দেখাব ট্ৰাই কৰিছো যে গছডালে কিমানখিনি জেগা কভাৰ কৰি আছে মই অনলি ফ্ৰন্ট সাইডটো আপোনালোকক দেখাইছো মই বেক সাইডটো দেখুৱাই নাই আপোনালোকে ভাবি চাওক যে ফ্ৰন্ট সাইডটো আৰু বেক সাইডটো মিলাই কিমানখিনি জেগা গছডালে কভাৰ কৰি আছে ফ্ৰেণ্ডছ আমি গৈ আছোঁ এডাল বহুত ডাঙৰ গছ চাবলৈ আপোনালোককো দেখাম গতিকে মোৰ লগত আপোনালোক আহি থাকক এয়া চাওক গোটেই মানে পথাৰ আৰু লগতে ৰাস্তাটো বহুত বোকা দেই মোৰ কাপোৰ চাপোৰ চব নে শেষ হৈ গৈছে এয়া গোটেই হা চ' আপোনালোককো দেখাই গৈ থাকিম আপোনালোকে মোৰ লগত গৈ থাকক আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি ৰাস্তাটো বহুত বোকা আৰু বহুত বেছি মানে গাঁৱৰ ভিতৰ হয় অকণমান মানে প্ৰব্লেম হৈছে আহোঁতে মানে বোকা আছে হাকুৰে পাৰ হৈছোঁ চ' মই আপোনালোকক গোটেইখিনি দেখাই গৈ থাকিম ফ্ৰেণ্ডছ মেইন এইডাল ডাঙৰ গছডাল এইডাল চাওক এইডাল মেইন গছডাল মই আপোনালোকক দেখাইছোঁ অকণমান আঁতৰি পেলাই এয়া চাওক ইয়াৰ পৰা মানে বহুতখিনি ঠাল ঠেঙুলি ওলাইছে আৰু মেইনলি ইয়াৰে এডাল ঠেঙুলি আপোনালোকক মই দেখাম যিডাল দেখিলে হয়তো আপোনালোকে শ্বকড হৈ যাব চ' এইডাল দেখিছেনে ঠেঙুলি এয়া চাওক এইডাল গছৰ হেৰি হয় এই গছডালৰ পৰা ওলাইছে আৰু ওলাই ক'ত লগ লাগিছে জানো এয়া চাওক চ' ফ্ৰেণ্ডছ এইডাল বহুত ডাঙৰ গছ হয় আৰু এই গছডালত সকলো মানুহে আহি পেলাই মূৰ দোৱাই যিখিনি ইয়াৰ ওচৰৰ পাজৰৰ মানুহ চ' মই ভাবিলোঁ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই বহুত দূৰৰ পৰা আহিছোঁ এই গছডাল চাবলৈ আৰু ময়ো মূৰ দোৱাইছোঁ আৰু আপোনালোকেও পাৰিলে মূৰ দোৱাব কাৰণ এনেকুৱা গছ ক'ৰবাতহে দেখিবলৈ পোৱা যায় আৰু এইডাল আহঁত গছ হয় এইডালে সেই আহঁত গছডাল যিডাল মই প্ৰকাণ্ড গছ বুলি আপোনালোকক অলৰেডি ক'লোঁ আৰু এই গছডাল কোনে কেতিয়া ৰুইছিলে সেইটো হয়তো আজিলৈকে কোনো জানা নাই আৰু এই গছডাল বহুত বেছি পুৰণি গছ হয় বহুত আপুৰুগীয়া মানে গছ বুলিয়ে ধৰিব পাৰি আৰু এই আহঁত গছডালে কিমান দূৰলৈ মানে কভাৰ কৰি আছে লগতে কিমান জেগালৈ ছাঁ পেলাই আছে মই আপোনালোকক হয়তো অকল ভিডিঅ'ত প্ৰকাশ কৰিব নোৱাৰিম কাৰণ গছডালে বহুত জেগা কভাৰ কৰি আছে আৰু এই গছডাল চাবলৈ হ'লে বহুখিনি খোজ কাঢ়িব লাগে এই গছডাল দিহিনা নামৰ এখন গাঁৱত আছে আৰু এই গছডালে মানে গছডাল চাবলৈ গ'লে হয়তো পানী পাৰ হ'ব লাগিব হাকু পাৰ হ'ব লাগিব কিন্তু বহুত ভক্তিমূলক আহঁত গছ আৰু এই গছডাল দেখিলে সঁচাকৈ নিজকে লাকি ফিল হয় মই আপোনালোকক অকমান দেখাব ট্ৰাই কৰিছো যে গছডালে কিমানখিনি জেগা কভাৰ কৰি আছে মই অনলি ফ্ৰন্ট সাইডটো আপোনালোকক দেখাইছো মই বেক সাইডটো দেখুৱাই নাই আপোনালোকে ভাবি চাওক যে ফ্ৰন্ট সাইডটো আৰু বেক সাইডটো মিলাই কিমানখিনি জেগা গছডালে কভাৰ কৰি আছে